হেল্ল' গাইজ, আমি গৈ আছোঁ টমটমত নগাঁও আজি। কাইলৈ যিহেতু বিহু আছে আমাৰ ইয়াত, বিহুৰ বজাৰ চজাৰ কৰিবৰ কাৰণে গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে, বহুত ভাল পাব। তাৰপিছত আহি আছে চাওকচোন কোন কোন দেখিছে। এইফালে মামু এই মুখখন দেখি গ'ল, টমটমখনত আহি আছে যে। তো চাই থাকক, গৈ আছোঁ, কি বজাৰ কৰোঁ দেখুৱাই আছোঁ। এয়া আমাৰ ড্ৰাইভাৰ জিতেন দা। যদি কোনোবাই কণ্টেক্ট কৰিলে হয় মই নাম্বাৰটো দি দিম বাৰু ডেছক্ৰিপশ্যন। ইয়াৰ লগতে চকলেট খাই আহি আছে চাওক। মিনি কাজিৰঙা অঁ। এতিয়া দেখিছে ৰাস্তা ঘাটবিলাক কিমান ধুনীয়া, বিধায়কৰ কোনো কাংসাৰেই নাই এইফালে। এইটো হৈছে আমাৰ পেট বহাৰ পৰা, আমাৰ গাঁৱৰ পৰা মানে মেইন ৰাস্তাৰ লগত সংলগ্ন হৈ আছে ৰাস্তাটো। মোটামুটি 3 কিলোমিটাৰমান হ'ব, কিন্তু মানে ৰাস্তা ঘাটবিলাকৰ অৱস্থা বহুত বেয়া। মোটামুটি 6 বছৰমান হৈ গ'ল নেকি ন? 6 বছৰ হৈ গ'ল। বানপানীয়ে খহালেও ৰাস্তাটো, কিন্তু আজিলৈকে ঠিক নহ'লে। গাড়ী মটৰটো বাদৰে কথা, স্কুলৰ ল'ৰা ছোৱালীবিলাকৰো বহুত কষ্ট হয় অহা যোৱাত। আৰু এতিয়া আহি পাইছোঁহি আমাৰ ফুলগুৰি বজাৰখন। ইয়াতে 1961 চনত কৃষক বিদ্ৰোহ হৈছিলে। কৃষক বিদ্ৰোহ হোৱা ঠাই। ফাইনেলি বজাৰখন পাই গ'লোহি। চাইড আৰু এইটো হৈছে ফুলগুৰি ধেৱা। এতিয়া আমি এইফালে যাম। আৰু ইয়াতে অকণমান সময় ৰখি দিছোঁ, যিহেতু ট্ৰেইন আহিব। আৰু এইখনে হৈছে ফুলগুৰি গৰু বজাৰ। চাওকচোন কিমান ডাঙৰ গৰু বজাৰখন, দেখিছে? এইখন হৈছে আমাৰ ফুলগুৰি গৰু বজাৰ। আৰু ফাইনেলি আহি আমি হাইৱে পালোহি। এতিয়া আমি এইফালে হাইৱে হৈ পেলাই আমি নগাঁও যাব লাগিব, নগাঁও টাউন। আৰু এইখন হৈছে আমাৰ ফুলগুৰি বুৰঞ্জী প্ৰসিদ্ধ ঠাই। ইয়াৰ পৰা মই এটা ভিডিঅ' এক্সট্ৰাকৈ বনাই পেলাই দিম আপোনালোকক, আজি নিদিওঁ বাৰু। ইয়াতো বহুত কাহিনী আছে, তো সেইখিনি সকলোখিনি বুজাই দিম। এইটো হৈছে আমাৰ মেইন গেটটো ফুলগুৰিৰ। আৰু এইটোৱে হৈছে আমাৰ ধুনীয়া নগাঁৱলৈ যোৱা বাইপাছটো। কি ধুনীয়া পৰিৱেশ চাওকচোন, কেনেকুৱা ভিউ। এইটো দেখিছেনে? চাই থাকক, পূৰা ব্যস্ত আছোঁ। আৰু এতিয়া আহি পাই গ'লোহি আমাৰ ডিমৌ চাৰিআলি বুলি কয়। এইটো অভাৰব্ৰিজ বনাই আছে, কামবিলাক হৈছে আৰু প্ৰায়। এইফালে যায় আপোনাৰ বৰদোৱা, ভিতৰুৱা ৰাস্তা আছে। আৰু এতিয়া আমি এইফালে গৈ আছোঁ, নগাঁও যাম যিহেতু হাইৱে হৈ। তো এইফালে যায় গৈ আপোনাৰ বাইপাছ বৰঘাট চক, আৰু এইফালে যায় নগাঁও টাউন। নগাঁও টাউনলৈ যোৱা যিহেতু মানুহবিলাকে বিশেষকৈ গম নাপায়, সেইকাৰণে এইটো ৰূপক শৰ্মা দেৱে সেইদিনাটো গেটটো মুকলি কৰি থৈ গৈছেহি। আৰু এই গেটটো যদি সোমাই পেলাই আপোনালোকে নগাঁও টাউন হৈ পেলাই যাব পাৰিব। আৰু যদি এইফালে ওপৰেদি যায়গৈ তেনেহ'লে বাইপাছ হৈ আপোনালোকে বৰঘাট চক পাবগৈ। আৰু এইটোৱে হৈছে আমাৰ বেবেজীয়া চাৰিআলি। আমি এতিয়া এই ভিতৰৰ ৰাস্তাটো সোমাই যাম। গৈ পেলাই ৰাস্তাটো অলপ বেয়া, আৰু গাড়ী মটৰো ভিৰ যিহেতু, টমটম লৈ আহিছোঁ। গতিকে ভিতৰে ধুনীয়াকৈ আৰামত গৈ থাকিমগৈ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এইখিনি জেগা অকণমান চেল্ফিৰ কাৰণে বিখ্যাত। আৰু ইয়াতে কাপলছবিলাক আহে, চেল্ফি লয়, দেখিছে চাগে ভিডিঅ'ত। সোমাই আছোঁ লাহে লাহে ভিতৰত। তো ফাইনেলি নগাঁও টাউন পাই গ'লোহি। আৰু এতিয়া আহি পালোহি আমি যোনখন দোকানত বেনাৰ এখন অৰ্ডাৰ দিছিলোঁ বনাবলৈ, সেই দোকানখন আহি পাইছোঁহি। আৰু ইয়াতে বেনাৰ চেনাৰবিলাক লৈ আছে। তো লৈ হ'লে আকৌ আমি বজাৰ কৰিবলৈ যাম। ব্ৰঞ্জ, গ'ল্ড আৰু চিলভাৰ। এইটো কালাৰটো বেলেগ দিলে নেকি? এইটো কালাৰটো বেলেগ দিলে। আমাৰ এই গামোচা কিনা হৈ আছে, দৰ দামবিলাক মাৰি আছে। চাওক, অঁ দিয়ক দাদা, কাইলৈ ইউটিউবত ভিডিঅ'টো ওলাব দিয়ক, কিবা এটা কমাই লওক দিয়ক। হ'ব দিয়ক। ফাইনেলি আমাৰ গামোচা লোৱা হৈ গ'ল। এই দাদা, আপোনাৰ নামটো দাদা? মোৰ নাম মৌচিন। অঁ, এই যে নগাঁও আপোনাৰ এখন কি বুলি কয়? নগাঁও গামোচা হাউচ। গামোচা হাউচত আহিব, CNB ৰোডত বিষ্ণুৰাভা মাৰ্কেট, 30 নম্বৰ দোকান। আৰু এইখনে হৈছে আমাৰ নগাঁৱৰ গামোচা হাউচ। ইয়াতে আমি বৰ্তমান গামোচা কিনিব আহিছোঁ। ইয়াতে আহিব, দাম কম পাব, হ'লচেল হয়। গতিকে দাদা ভাল লাগিলে। ফাইনেলি বজাৰ কৰা হৈ গৈছে আমাৰ। সেইবিলাক বজাৰবিলাক দেখাই পোৱা নাই এইবিলাক। এতিয়া আহি আছোঁ। আৰু এতিয়া কি কিনিব যাম আমি? আমি এতিয়া বেজ কিনিবলৈ আহি আছোঁ গাইছ। পাহৰি থাকিলোঁ মানে এইটো। পাহৰি থাকিলোঁ, ছেক্ৰেটাৰীয়ে পাহৰি থাকিলে।
এতিয়া আহি আছোঁ ধুনীয়াকৈ এই মামু মানে বস্তু মামু অকলে অকলে আহি আছে এই আমাৰ মামু মামা এইটো মামা ভাগিনৰ লগত আহিছোঁ বজাৰ কৰিবলৈ। আহি আছোঁ আৰু এইখনেই হৈছে আমাৰ মৰমৰ নগাঁও টাউনখন আৰু এইটো হৈছে পেণ্ডাল এইটো এদিন সোমাম বাৰু দেখাম সকলোবিলাক দুপৰত একো খাব পৰা নাই চব মুখখন টুকুৰা পৰি আছে এতিয়া গাইজ ভাইটি হোটেল যাম শুকান মাছৰ ভাত খাবলৈ। শুকান মাছৰ ভাত আজি হোটেলত গৈ শুকান মাছৰ ভাতহে খাব বোলে হয় কোন আছে মই গাইজ শুকান মাছৰ নিচিনা চাওঁ সেইকাৰণে মই শুকান মাছৰ তুমি কি জানাইনে এই আমি কি আছোঁ ভেকুলী জুচ আৰু গাইজ ভেকুলী জুচ চাওঁ ভেকুলী জুচ এইটো এনেকৈ খাই চাওক গাইজ আপোনালোকে জীৱনত যদি ঠাণ্ডা খাই পোৱা নাই এনেকৈ কেনেকুৱা লাগিছে বহুত ভাল ভেকুলী মন মস্তি আকৌ কিবা মোক ফুল কৰি দিব এডাল যে কাটি দিব মোক ফুল কৰি কি দিব জুচ নাখায় এইটো নেমু ভেকুলী জুচ নাখালা এতিয়া বজাৰ কৰা হৈ গ'ল সকলোখিনি হৈ গ'ল এতিয়া আমি আহি আছোঁ আৰু এতিয়া তোমাৰ ভাইটি ওচৰত পামগৈ তাতে কিবা এটা খাই লৈ পেলাই ঘৰত যাব লাগিব বহুত টাইম হৈ গ'ল ন হয় কিবা এটা খাই পিছত যাব লাগিব। তাকে এতিয়া আমি পালোঁ এখন লগ ওলাইছে নগাঁৱৰ মই এটা কৈছোঁ এখন চাওক নগাঁৱৰ এখন লগ ওলাইছোন ভাইটি হোটেল আৰু এতিয়া আমি আহি আছোঁ ভাইটি হোটেল নগাঁৱৰ বিখ্যাত এখন হোটেল বলক ঘৰতে কি পায় দেখুৱাম সকলোখিনি আৰু খাম এতিয়া এসাঁজ আৰু এইখন চাওক হোটেলখন কিমান ভিৰ হৈ আছে মানুহৰ এইখন হৈছে নগাঁৱৰ এখন বিখ্যাত হোটেল এইখন চাওক আমাৰ থালিখন আহি গ'ল এইফালে আছে ভাত চাটনি পিটিকা আৰু এইফালে কলডিলৰ ভাজি এইটো ৰঙালাও ভাজি আৰু এইফালে দাইল আজি তৰিকাবিলাক অলপ কমি গ'ল আমাৰ যিহেতু অহা অলপ দেৰি হ'ল আৰু এতিয়া ভাত চাত খোৱা হৈ গ'ল আমাৰ আৰু বিখ্যাত হোটেলখনৰ মালিকজন আছে এইজন তেখেতে নিজে কয় কাম চব আহিব দেই সকলো আহিব সকলোবিলাক বজাৰ চজাৰ কৰা হৈ গ'ল আৰু খোৱা বোৱা কৰা হৈ গ'ল ভাজিলা হোটেলত এতিয়া আমি ঘৰত আহি আছোঁ ধুনীয়াকৈ এইফালে চলাই আছে বাৰু দেখাব নোৱাৰোঁ এতিয়া বাই বাই লগ পাম বেগ বাই বাই